হেল্ল' গাইজ, যেহেতু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি আছে, সেয়েহে আমি ইয়াৰ ওপৰত এটা ভিডিঅ' আগবঢ়াইছোঁ। আমি এজন ল'ৰাৰ জীৱনৰ কথা ক'ব বিচাৰিছোঁ। ৰাহুল এজন মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা। দেউতাক আছিল এজন শিক্ষক। দেউতাক এজন শিক্ষক হোৱাৰ স্বত্তেও ৰাহুলৰ কিন্তু পঢ়াৰ প্ৰতি মন নাছিল। তাৰ আকৌ মন আছিল এজন ভাল গায়ক হোৱাৰ। সি দেউতাকক বহুত ভয় কৰিছিল, সেয়েহে সি তাৰ মনৰ কথা কেতিয়াও ক'ব পৰা নাছিল। আৰু দেউতাকেও কেতিয়াও তাক বুজিব চেষ্টা কৰা নাছিল। তাৰ পৰিৱৰ্তে তাক দিনে ৰাতিয়ে পঢ়িবলৈ বাধ্য কৰাইছিল। লাহে লাহে দিন বাগৰি গ'ল আৰু সি 10ম শ্ৰেণী পালেগৈ। কিন্তু পঢ়াৰ প্ৰতি এতিয়াও তাৰ অলপো আগ্ৰহ অহা নাই। মেট্ৰিক পৰীক্ষাৰ সময় আহি পালে। ঘৰৰ প্ৰেছাৰ, পৰিয়ালবৰ্গৰ প্ৰেছাৰ, এইবোৰে তাক মানসিকভাৱে দুৰ্বল কৰিব ধৰিলে। ৰাহুল পৰীক্ষাত অৱতীৰ্ণ হ'ল। তাৰ ৰিজাল্টটো আহিল। সি 2য় বিভাগত উত্তীৰ্ণ হ'ল। এই ৰিজাল্ট পাই তাৰ মাক দেউতাক বহুত অসন্তুষ্ট হ'ল। ওচৰ চুবুৰীয়া আৰু পৰিয়ালবৰ্গই তাক হাঁহিব ধৰিলে। এই দেখি ৰাহুলৰ বাপেকে তাৰ ওপৰত আৰু খং কৰিব ধৰিলে। তেতিয়াও তাৰ মনত কি আছিল কোনেও বুজিব চেষ্টা কৰা নাছিল। সেইদিন ধৰি তাৰ পৰিয়ালৰ পৰা সি অলপো সহানুভূতিও নোপোৱা হ'ল। লাহে লাহে সি আৰু মানসিকভাৱে দুৰ্বল হ'ব ধৰিলে। এইবাৰ সি মাক দেউতাকক সন্তোষ কৰিবলৈ নিজৰ সপোনবোৰ ত্যাগ কৰি পঢ়িবলৈ আৰম্ভ কৰিলে। দিন বাগৰিল আৰু সি হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ কাষ চাপিল। পৰীক্ষা যিমানে চমু চাপিল, তাৰ দেউতাকৰ তাৰ ওপৰত প্ৰেছাৰ আৰু বাঢ়িল। এইবাৰ দেউতাকে তাক ৰিজাল্ট বেয়া হ'লে ঘৰলৈ উভতি আহিবলৈ মানা কৰিলে আৰু বহুত কথা কৈ তাক মনত দুখ দিলে। সেইদিনা আছিল এক্সাম। সি ঘৰৰ পৰা পৰীক্ষালৈ বুলি ওলাল। গোটেই বাটটো দেউতাকৰ কথা, মেট্ৰিকৰ ৰিজাল্টৰ কথা, এইবোৰ কথাই তাক মনত এটা চাপৰ সৃষ্টি কৰিলে আৰু অৱশেষত সি উপায়হীন হৈ আত্মহত্যাৰ পথ বাছি ল'লে। সকলোৰে পঢ়াৰ প্ৰতি সমান আগ্ৰহ নাথাকিবও পাৰে। পঢ়া শুনা কৰিলেই যে এজন ভাল মানুহ হ'ব, তেওঁৰ জীৱনত ছাকচেছ হ'ব তেনেকুৱা নহয়। কোনোবা গান গাই গায়ক হৈ ছাকচেছ হৈছে, কোনোবা খেলি ছাকচেছ হৈছে, কোনোবা আকৌ বিজনেছমেন হৈ নিজৰ ভৰিত নিজে থিয় দিছে। গতিকে ল'ৰা বা ছোৱালীজনীয়ে কি কৰি ভাল পায়, তেওঁৰ ৰাপ ক'ত বেছি আছে, তাৰ প্ৰতি বেছি গুৰুত্ব দিয়ক। ধন্যবাদ।